গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিলে অসমৰ বিভিন্ন নেতা পালি নেতা বা আমাৰ মন্ত্ৰী বিধায়কসকলে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক খুব প্ৰশংসাৰে উপচাই তোলা আমি দেখা পাইছোঁ। কিন্তু বৰ্তমান কথা হ'ল যোৱাকালি আমাৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ হিমন্ত চৰকাৰখনে যি ধৰণে তেওঁলোকে ভাবিছিলোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ কৰ্মোদ্যমী ব্যক্তি, তেখেতে এঘণ্টা নহয় দুঘণ্টা নহয়, তেখেতক যদি 24 ঘণ্টাও কামত লগাই থোৱা হয় তথাপিও 2-3 দিন যেন তেওঁ কণ্টিনিউ কৰি যাব পাৰিব, মোৰ সেইটো বিশ্বাস হয়। কিন্তু 2-3 দিন যোৱাৰ পাছত তেওঁ ভাগৰি পৰিব, তেওঁৰ সেইখিনি মোৰ বিশ্বাস হয় তেওঁ এইখিনি পাৰিব। কিন্তু কথা হ'ল তেখেতৰ পৰা আমি যিমানখিনি আশা কৰিছিলোঁ সেইখিনি কিন্তু একেবাৰেই নাপালোঁ। তেখেতে বৰ্ষপূৰ্তি অনুষ্ঠানটোত আমি ভাবিছিলোঁ যে কমচে কম হয়তো কিছু ভাল কথা তেওঁ কৈ মানুহৰ মাজত এক মানে পজিটিভৰ এখন মানে আশা কিৰণ জিলিকাই তুলিব। কিন্তু তাকে নকৰি ছাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীদেৱে তেখেতে তাতো দেখিলোঁ যে তেখেতে কিছু সেই গৰু খুঁটিৰ কথা প্ৰসংগা টানি আনিলে বা এনেকুৱা ধৰণৰ যিবোৰ ঘটনা নেকি যোৱা এবছৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা তেখেতৰ চৰকাৰৰ প্ৰত্যক্ষ তথা পৰোক্ষ পক্ষপাতিত্বমূলক কাৰ্যত তেওঁলোকে কাম কৰি গ'ল, তাকে তেওঁলোকে ঢোল তাল বজাই আছে যে তেওঁলোকে বোলে সেইটো সফল হ'ল। গতিকে আজি যদি তেওঁলোক ক'ব পাৰিলেহেঁতেন যে আজি এবছৰ পূৰণ হ'ল যে শ্ৰদ্ধাৰ ৰাইজ, অহাকালিৰ পৰা মিঠাতেল আপোনালোকে 150 টকাকৈ কিনি খাওক, মই কিন্তু তেখেতৰ বুকুত হাত দি কৈছোঁ যে তেখেতৰ মই ফটোখন লৈ হ'লেও 3বাৰ চুমা খালোঁহেঁতেন। কাৰণ আজি মূল্যবৃদ্ধিয়ে যিখিনি জ্বলা কলা খাই আছে সাধাৰণ ৰাইজ, আপুনি এতিয়াও সেই গৰুখুটিৰ কথাৰ প্ৰসংগা টানি আনি আপুনি এতিয়াও আমাৰ হিন্দু সমাজক, এতিয়াও আমাৰ একাংশ ব্যক্তিক যিসকলে নেকি চকুমুদি আপোনাক ভোট দিছিলে সেইসকলৰ মন এতিয়াও আপুনি সন্তুষ্ট কৰিব বিচাৰি আছে। কিয় পেট্ৰল পাম্পত যেতিয়া যায়, মই মৌলবী হ'লেও মোক বাৰু 110 টকাতেই লৈছে, কিন্তু আমাৰ কোনোবা হিন্দু ভাই যেতিয়া পেট্ৰল পাম্পত তেল কিনিবলৈ যায় তেওঁক জানো আপুনি 90 টকাত দি আছে? গতিকে সেইখিনি পৰা নাই আৰু নোৱাৰেও বাৰু সেইখিনি, কাৰণ চৰকাৰ এখন এনেধৰণৰ এটা আচৰণ কৰা একেবাৰে উচিত নাছিল। যোৱাকালি আপুনি মূল্য বৃদ্ধিৰ ওপৰত যদি আপোনাৰ সৎ সাহস আছিলে, মূল্য বৃদ্ধিৰ ওপৰত কথা ক'লেহেঁতেন আমি ভাল পালোঁহেঁতেন। আপুনি যদি অসমৰ মানে কি কয় যি 1 লাখ চাকৰি দিয়াৰ কথা কৈছিলে, আপুনি কিন্তু চাকৰিটো কালিও আপুনি ক'লে যে আমি অহাকালি 24,000 দিম বা 25,000 দিম। গতিকে কালি কিয়? আপোনাৰ এণ্ডিং ডেটটো গুচি গ'ল। এবছৰ কাৰ্যকালৰ কথা কৈছিলে, এবছৰ কাৰ্যকাল বৰ্ষপূৰ্তি অনুষ্ঠান আপুনি পাতিলে, তেনেহ'লে আকৌ কালিলৈকে কিয় গুচি গ'ল? 2 বছৰলৈকে হাত কিয় দিব লগা হ'ল? গতিকে ৰাজ্য চৰকাৰখনে মই একেবাৰে এইটো ইগন'ৰ নকৰোঁ যে আপোনাৰ চৰকাৰৰ দিনত আমি সাধাৰণ ৰাইজ একো উপকৃত হোৱা নাই। হয়, আপুনি ডিজিটেলৰ কথা কৈছে, আপুনি ড্ৰাইভিং লাইচেন্সৰ কথা টানি আনিছে, এনেধৰণৰ কিছু কথা কৈছে, সেইখিনিৰ যোগেদি আপুনি বাৰু চৰকাৰ হয়, সেইখিনি যদি আপোনাৰ বা চৰকাৰ XYZ যোনেই নাথাকক, সেইখিনি যদি আৰু চৰকাৰে যদি কৰি নিদিয়ে, চৰকাৰখন থকাৰ পাছতো যিহেতুকে আপোনাৰ চৰকাৰখনেই কৈ আছিলে সবকা সাথ সবকা বিকাশ, গতিকে ইয়াৰ লগতে আপোনালোকে এইটোও কৈছিলে ডিজিটেল দুনিয়া, ডিজিটেল কৰিব মানে পৃথিৱীখন ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত ভাৰত তথা অসমৰ ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত আপোনাৰ চৰকাৰখনে কিন্তু বিশেষভাৱে পোষকতা কৰিলে। গতিকে সেইখিনি আপোনাৰ চৰকাৰ বা মোদী ডাঙৰীয়া তেখেতে গভৰ্ণমেণ্টত অহাৰ পাছতেই তেওঁ এনেধৰণৰ কথা কৈছিলে, মানে নোটবন্দীৰ পৰা আদি কৰি এনে বিভিন্ন ধৰণৰ কথা আনিছিল। কিন্তু কথা হ'ল যোৱাকালি অনুষ্ঠানটোত আপোনাৰ যিখিনি ভাষণ আছিলে, কিন্তু মূল্যবৃদ্ধিয়ে কোনো স্থান নাপালে। আজি বজাৰত জুই লাগিছে, সাধাৰণ জনতাৰ অৱস্থা কি হৈছে, মানে সাধাৰণ খাটি খোৱা মানুহৰ অৱস্থা কি অৱস্থা হৈছে, সেইখিনি কিন্তু আপুনি কিঞ্চিত পৰিমাণো আপুনি তাত আপোনাৰ ভাষণৰ প্ৰসংগত কথাখিনি টানি নানিলে। আজি প্ৰতিটো দিশতে আপোনাৰ মানে বজাৰত এতিয়া আলু এনেকুৱা এটা সময় আহিছে, পিঁয়াজ নহৰু বা বেঙেনা 100 টকা কেজি, 90 টকা কেজি বেঙেনা কিনি খাব লগা হৈছে। ইয়াতকৈ আৰু নিৰ্লজ্জ কাণ্ড মানে সেই খাদ্যমন্ত্ৰীগৰাকী থাকিব পাৰেনে? খাদ্যমন্ত্ৰীগৰাকীয়ে বা আপোনাৰ চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে এনে সময়ছোৱাত তেওঁলোকে আৰু ইয়াক লৈ উপলংঘাসূচক মন্তব্য কৰে। তেওঁলোকে উপলুঙা কৰে যে আপোনালোকে পিঁয়াজ খোৱা কমাই দিয়ক,
তেল খোৱা কমাই দিয়ক, ব্ৰইলাৰ খোৱা আৰম্ভ কৰক, আপোনালোকে ভাজি ভুজি খোৱা বাদ দিয়ক, আপোনালোকে অকণমান খেতি বাতি ঘৰত কৰি পেলাই খোৱা আৰম্ভ কৰক। আৰে ভাই, তোমাৰ দায়িত্বত আছিলে, তোমাৰ দায়িত্ব, তুমি চৰকাৰখনে যদি নোৱাৰা তেনেহ'লে তুমি বিফলতা বুলি কৈ তুমি আঁতৰি গুচি যোৱা, হয়তো বেলেগ কোনোবাই আহি কৰিব নহয়। গতিকে যদি তুমি সেইখিনি পৰা নাই তেনেহ'লে তুমি চালে বেৰে কোবাই নিজৰ মানে সাধাৰণ জনতাৰ মাইণ্ডছেটটো কিয় তুমি ডাইভাৰ্ট কৰিব বিচাৰিছা? গতিকে এনেধৰণৰ কথাই কিন্তু মানুহৰ মনত আজিও মানে ব্যাকুলভাৱে জুই জ্বলি আছে যে আপোনাৰ চৰকাৰখনে মূল্য বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে ক'লে কি যে তেল খোৱা বন্ধ কৰি দিয়ক, ৰাইজে শাক পাচলি আৰু বইল খোৱা আৰম্ভ কৰক, আৰু খেতি বাতিৰ কথা পৰামৰ্শ দিছে। গতিকে এনেকুৱা ধৰণৰ কথা মুঠেই মন্ত্ৰী বিধায়কৰ ফালৰ পৰা কোৱাটো আমি একেবাৰে উচিত বুলি নাভাবোঁ। গতিকে অনাগত দিনত মুখ্যমন্ত্ৰী বিশেষভাৱে মুখ্যমন্ত্ৰী দেৱক আবেদন জনাইছোঁ যে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আপুনি বিষয়টো অকণমান গুৰুত্ব সহকাৰে লৈ অনাগত দিনত এখন ভাল এটি উপহাৰ যেন ৰাজ্য চৰকাৰ সাধাৰণ জনতাক দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।